গাইস, দুপৰীয়া ভাত পানী মোক চাব দেই চবে। একদম যাবলৈ আমি আহি পাই গ'লো পিছখিলা। গুড ইভিনিং গাইজ। দুপৰীয়া ভাত পানী খাই অকণমান শুইছিলোঁ আৰু এতিয়া উঠিবলৈ লৈছোঁ। আৰু এয়া প্ৰিন্সেছ এতিয়ালৈকে উঠিব ইচ্ছাই কৰা নাই, শুয়ে আছে। আৰু আজি এঠাইত ফুৰিবলৈ যাম, গতিকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। আৰু এয়া তাই উঠি বহিছে, কাৰণ কোনোবাৰ হেনো শব্দ পাইছে, সেইটো কাৰণে তাই তৎক্ষণাত উঠি গ'ল। মানে এইফালে চোৱা, হাই কোৱা চকুতে। টোপনি হাই, মোক চাব দেই চবে। মোক আশীৰ্বাদ কৰিব সকলোৱে, মোক মৰম দিব। কোৱা। তেতিয়াহ'লে অকণমান দেৰিকৈ ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। হেই গাইছ, একদম যাবলৈ ওলালোঁ। এয়া পিন্ধি ল'লোঁ, এতিয়া ব'লক। আমি আহি পালোঁ হাউলি। আৰু মই ক'ত গ'লোঁ? মই ক'ত আহিছোঁ? হাই হাই, আমি আহি পাই গ'লোঁ। আমি আহি পালোঁ হাউলিৰ ৰাস। আমাক কেনেকুৱা লাগিছে কমেণ্ট বক্সত আমাক জনাই দিবা। আমাক কেনেকুৱা লাগিছে, আমাৰ সুন্দৰীকেইটা কেনেকুৱা লাগিছে? পিছখিলা আমি তোমালোক কি আমাৰ কষ্ট থাকে না, আমাৰ নহয়তো।
পৰা নাই আৰু আমাৰ বহুত ভাগৰো লাগছে খেলে আমি ইমান মানুহ হৈছে আজি মানুহ কিন্তু বহুত খেলা আছে আগতে ভগৱান ঘূৰাই গৈছিলোঁ সেইকাৰণে কিবা কৰি আমি লগ পালোঁ আহিব আৰু মাত্ৰ 2 দিন আছে চাগে আৰু ভোক লাগছে আমি যেন কিবা এটা খাই লওঁ তাৰপিছত অলপমান ফুৰি ঘৰতে যাম আমি ফুচকা খাবলৈ আহিছোঁ এয়া বেবীয়ে খালে অলৰেডি গুড মৰ্ণিং এভৰিৱান যোৱাকালি ৰাসৰ পৰা আহোঁতে 12:30 মানেই বাজিল ভিডিঅ' কৰা নহ'ল আৰু আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ তুমি কিবা ক'বা কোৱা হাই আচলতে ঘৰত আজি এখন সত্যনাৰায়ণ পূজা আছে ভাইটিৰ জন্মদিন উপলক্ষে এই নাৰায়ণ পূজাখন ৰখা হৈছে আৰু আপোনালোককো দেখুৱাই যাম আৰু যোৱাকালি যে ৰাসৰ পৰা আহিলোঁ তাৰ পৰাই মানে অকণমান চৰ্দি ভাৱ এটা হৈছে আৰু তাত বহুত বেছি ধূলি উৰাইছে কাৰণ ইমান মানুহৰ সমাগম ভালো লাগিছিল গৈ পেলাই আৰু শনিবাৰ আছিল যে শনিবাৰ কাৰণে মানুহ বহুত বেছি হৈছে আৰু তাতে আকৌ শেষেই হ'বলৈ হ'ল 2 দিন আছে সোমবাৰে শেষ হ'ব চাগে সেইকাৰণে আৰু মানুহৰ সমাগমটো বেছি হৈছে যি নহওক আৰু গৈ ভাল লাগিছে আৰু আপোনালোকেও আহিব যিসকলে অহা নাই তেওঁলোকে আহিব পাৰে ভাল পাব চাই বহুত ডাঙৰ হয় বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত হলি ৰাস মহোৎসৱ চবতকৈ ডাঙৰ হয় আৰু বলক বাৰ্থডে বয়ক দেখুৱাই লওঁ এনেকুৱা নকৰে মুনুক এটা দেখুৱাই ল'ম বোলা এইজন বাৰ্থডে বয় সি পাঠশালাত পঢ়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিব তাক সকলোৱে আশীৰ্বাদ কৰিব ৰিজাল্ট যাতে ভাল হয় থেংক ইউ আৰু তাৰ কাৰণে আজি পূজা ভাগ ৰখা হৈছে তাৰ জন্মদিন কাৰণে এয়া সি ইয়াতে নাথাকে সেইকাৰণে ব্লগত দেখা নাপায় আৰু এয়া বাই আহি আছোঁ এয়া বাৰ্থডে বয় বহুত কষ্ট কৰি আছে পাল টানিছে ৰাতিৰ কাৰণে এয়া পূজাৰ বাবে ফুল চিঙি আছে বাই হেই গাইজ পূজাৰ বাবে ৰেডি হৈ গ'লোঁ আৰু এতিয়া বাজিল 5টা আৰু বাকী পূজাৰ চব যোগাৰ চলিয়ে আছে গতিকে আপোনালোককো দেখুৱাই যাম ওম জব পুখ তিল দুৰ্বাযুক্ত জলম গৃহীতা ঈশ্বৰ ঘ ওম শ্ৰীমৎ সত্য নাৰায়ণ নম ময়া নিবেদিতং ঈশ্বৰ ঘ শ্ৰীমৎ বাৰ্থডে বয়ৰ মাতৃ এয়া পিতৃ
পূজা ভালে ভালে হৈ গ'ল আৰু এতিয়া মানুহবোৰে ভাত খাব ধৰিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ আজিলৈ বাই বাই পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে আৰু Thank you. Happy birthday to me. হেপী বাৰ্থডে মোৰ চেনেলৰ ফালৰ পৰা Thank you.